এটা আটাইতকৈ চৰ্চিত হ'লেহে গোটেই অসমৰ মানুহে গম পাব চৰ্চা হ'ব লাগে মইতো এতিয়া কেবিনেটে হয় অসম এছেম্বলিত যেতিয়া ফাৰ্ষ্ট কেবিনেট হৈছিলে তেতিয়া আমাক কেবিনেট মৰ্যাদা দিছে মই কেবিনেটে হয় এতিয়া নাই তেনেকুৱা মই একো দেখা নাই আমিতো আৰু ৰাজনীতিত নতুন মানুহ চ' ডাঙৰ ডাঙৰ মানুহবিলাক ৰাজনীতিৰ যিবিলাক খিলাৰী হয় তেখেতসকলে বহুত কথা হয়তো চিন্তা কৰে আৰু মিডিয়াও বহুত কথা চিন্তা কৰে কিন্তু আমি যি উদ্দেশ্য লৈ আজি BTCত আহিছোঁ ৰাজনীতিক পথাৰখনত কাম কৰিবলৈ তো আমাৰ উদ্দেশ্যটো এটাই কি এই অঞ্চলৰ সমস্যাবিলাক সমাধান হ'ব লাগে এই অঞ্চলৰ বিভিন্ন যিটো আমাৰ ৰাইজৰ আকাংক্ষাবিলাক পূৰণ হ'ব লাগে সেইবিলাকে আমি ভাবিছোঁ দুৰ্গাদাস বড়ো কথাটো দুৰ্গাদাস বড়োই জানিব দুৰ্গাদাস বড়োৰ কথাটোতো মোৰ ক'ব লগা নাই আলোচনা কৰি আছোঁ আমাৰ নিজৰ পাৰ্টিৰ মাজত আৰু আমাৰ বিজেপিৰ লগতো আমি আলোচনা কৰি পেলাই আমি ডিচিশ্যন ল'ম যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰে এতিয়া আটাইতকৈ চৰ্চিত হ'লেহে গোটেই অসমৰ মানুহে গম পাব চৰ্চা হ'ব লাগে মইতো এতিয়া কেবিনেটে হয় অসম এছেম্বলিত যেতিয়া ফাৰ্ষ্ট কেবিনেট হৈছিলে তেতিয়া আমাক কেবিনেট মৰ্যাদা দিছে মই কেবিনেটে হয় এতিয়া নাই তেনেকুৱা মই একো দেখা নাই আমিতো আৰু ৰাজনীতিত নতুন মানুহ চ' ডাঙৰ ডাঙৰ মানুহবিলাক ৰাজনীতিৰ যিবিলাক খিলাৰী হয় তেখেতসকলে বহুত কথা হয়তো চিন্তা কৰে আৰু মিডিয়াও বহুত কথা চিন্তা কৰে কিন্তু আমি যি উদ্দেশ্য লৈ আজি BTCত আহিছোঁ ৰাজনীতিক পথাৰখনত কাম কৰিবলৈ তো আমাৰ উদ্দেশ্যটো এটাই কি এই অঞ্চলৰ সমস্যাবিলাক সমাধান হ'ব লাগে এই অঞ্চলৰ বিভিন্ন যিটো আমাৰ ৰাইজৰ আকাংক্ষাবিলাক পূৰণ হ'ব লাগে সেইবিলাকে আমি ভাবিছোঁ দুৰ্গাদাস বড়ো কথাটো দুৰ্গাদাস বড়োই জানিব দুৰ্গাদাস বড়োৰ কথাটোতো মোৰ ক'ব লগা নাই আলোচনা কৰি আছোঁ আমাৰ নিজৰ পাৰ্টিৰ মাজত আৰু আমাৰ বিজেপিৰ লগতো আমি আলোচনা কৰি পেলাই আমি ডিচিশ্যন ল'ম যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰে এতিয়া আটাইতকৈ চৰ্চিত হ'লেহে গোটেই অসমৰ মানুহে গম পাব চৰ্চা হ'ব লাগে মইতো এতিয়া কেবিনেটে হয় অসম এছেম্বলিত যেতিয়া ফাৰ্ষ্ট কেবিনেট হৈছিলে তেতিয়া আমাক কেবিনেট মৰ্যাদা দিছে মই কেবিনেটে হয় এতিয়া নাই তেনেকুৱা মই একো দেখা নাই আমিতো আৰু ৰাজনীতিত নতুন মানুহ চ' ডাঙৰ ডাঙৰ মানুহবিলাক ৰাজনীতিৰ যিবিলাক খিলাৰী হয় তেখেতসকলে বহুত কথা হয়তো চিন্তা কৰে আৰু মিডিয়াও বহুত কথা চিন্তা কৰে কিন্তু আমি যি উদ্দেশ্য লৈ আজি BTCত আহিছোঁ ৰাজনীতিক পথাৰখনত কাম কৰিবলৈ তো আমাৰ উদ্দেশ্যটো এটাই কি এই অঞ্চলৰ সমস্যাবিলাক সমাধান হ'ব লাগে এই অঞ্চলৰ বিভিন্ন যিটো আমাৰ ৰাইজৰ আকাংক্ষাবিলাক পূৰণ হ'ব লাগে সেইবিলাকে আমি ভাবিছোঁ দুৰ্গাদাস বড়ো কথাটো দুৰ্গাদাস বড়োই জানিব দুৰ্গাদাস বড়োৰ কথাটোতো মোৰ ক'ব লগা নাই আলোচনা কৰি আছোঁ আমাৰ নিজৰ পাৰ্টিৰ মাজত আৰু আমাৰ বিজেপিৰ লগতো আমি আলোচনা কৰি পেলাই আমি ডিচিশ্যন ল'ম যেতিয়া ইলেকশ্যন ডিক্লেয়াৰ কৰে